দুদিন আগতে আমাৰ বিয়া হৈ গৈছে, কিন্তু যোৱা দুনিশা ননন্দজনীৰ লগতহে হ'লো। আজি তেওঁৰ লগত হ'ম। সেইবাবে হয়তো আজি মোৰ দেহ মন এক অজান পুলকত পুলকিত হৈ আছে। নানাভাৱে খেলি আছে মনত। আমাৰ বিয়া ঘৰৰ পৰা চাই পাতি দিয়া। সেইবাবে তেওঁৰ লগত তেনেকৈ ইমান কথা বতৰা হোৱা নাই মোৰ। যিদিনা তেওঁ মোক চাবলৈ গৈছিল, সেইদিনাই মই তেওঁক ভাল পাই পেলাইছিলোঁ। সুন্দৰ সুঠাম শৰীৰ, আকৰ্ষণীয় ব্যক্তিত্বই মোক আকৰ্ষিত কৰিছিল। তেওঁ মোক প্ৰথম দেখিয়েই বিয়া কৰাবলৈ ৰাজি হৈছিল। ময়ো অতি ধুনীয়া আছিলোঁ। দীঘল চুলি, উঠন নিপতুল বক্ষ, মেদহীন খামুচীয়া কঁকাল, নিমজ বগা দুগাল, মিহি শকত দুটি কলা ফুল, অতি ধুনীয়া দুখন ভৰি। মই নিজকে ধুনীয়া আৰু সুগ্ৰহী কৰি ৰাখিবলৈ অকণো কৃপণালি কৰা নাছিলোঁ। শাহুমায়ে আজি ভাত সোনকালে ৰান্ধিলে। 8:30 বজাত ভাত খোৱা হৈ গ'ল। এইকেইদিন বিয়াৰ বাবে সকলোৰে টোপনি ক্ষতি হৈ আছিল। সেয়ে খাই বৈ সকলোৱে শুবলৈ ওলাল। ময়ো মুতিবলৈ বাথৰুমত সোমালোঁ। বাথৰুমৰ দুৱাৰ জপাই লৈ মুতি মেখেলাখন দাঙি মুচখনত আঙুলি ভৰাই গোন্ধলৈ চালোঁ। বেয়া গোন্ধোৱা নাই। মুচখন ধুম বুলি ভাবিছিলোঁ, কিন্তু নুধুলোঁ। মোৰ লগৰ ছোৱালী এজনীয়ে কৈছিল, তাইৰ গিৰেকে বোলে মুচৰ গোন্ধ বৰ ভাল পায়। সেইবাবে ময়ো নুধুলোঁ। হাত ভৰি ভালকৈ ধুই বেডৰুম পালোহি। তেওঁ ইতিমধ্যে বিচনাত বাগৰি মোবাইল চাই আছিল। আহিলা? তুমি বিচনাত পৰিলাই? তোমালৈ বাট চাই আছোঁ। মই হাত ভৰি মুচি বিচনাত বাগৰিলোঁ। লাইট জ্বলি থাকিল। কিছু সময় দুয়ো নিমাত। লাহে লাহে তেওঁ মোৰ ওচৰলৈ চাপি আহিল। এটা সময়ত তেওঁ মোক লাহেকৈ সাৱটি ধৰিলে। ময়ো তেওঁৰ উমাল বুকুত মূৰটো গুজি কুচি মুচি সোমাই পৰিলোঁ তেওঁৰ বাহুৰ মাজত। কিছু সময়ৰ পিছত অনুভৱ কৰিলোঁ, তেওঁৰ হাত মোৰ পিঠিত অবাধ্যভাৱে পিৰপিৰাই ফুৰিব ধৰিলে। মই তেওঁক সাৱটি ধৰিলোঁ। তেওঁ লাহে লাহে মোৰ কপালত, গলধন, ডিঙি আদিত চুমা দিবলৈ ধৰিলে। মই তোমাক বহুত ভাল পাওঁ জান, চুমা খাই খাই তেওঁ ফুচফুচাই ক'লে। ময়ো ক'লোঁ, বহুত ভাল পাওঁ বুলি। তেওঁৰ চুমাৰ পৰশত লাহে লাহে মই শিহৰিত হৈও উত্তেজনা হ'বলৈ আৰম্ভ কৰিছিলোঁ। মোৰ দেহৰ মাজেৰে যেন এক বিজুলী সোঁত বৈ গৈছে। এইদৰে চুমা খাই খাই তেওঁৰ অবাধ্য হাত লাহে লাহে মোৰ নিতম্ব পালেগৈ। মেখেলাৰ ওপৰতে কিছু সময় মোৰ নিতম্ব মোহাৰি মোহাৰি মোৰ পেটিকোটৰ ৰচী খুলি দিলে। ময়ো তেওঁক ওপৰ জুপৰি চুমা খাবলৈ ধৰিলোঁ। তেওঁ পেটিকোটৰ তলেৰে হাত সোমাই মোৰ শকত শকত নিমজ টপিনা দুটিত টিপি মোহাৰি থাকিব ধৰিলে। এক অদ্ভুত সুখানুভূতিয়ে মোক কাবু কৰি পেলালে। এইবাৰ তেওঁ মোৰ ব্লাউজ খুলি দিলে। কেৱল ব্ৰাটোহে থাকিল। বাৰ ওপৰত পিহা দুটি কিছু সময় আলফুলে টিপি মোহাৰি ব্ৰাটো খুলি দিলে। ইতিমধ্যে মই নিজকে চম্ভালিব নোৱাৰা হৈ পৰিছিলোঁ। ময়ো তেওঁৰ পেনৰ ওপৰতে তেওঁৰ মালটো খামুচি ধৰিলোঁ। মাই গড, ইমান ডাঙৰ! তেওঁৰ মালটো টাইট হৈ বিৰাট আকাৰ ধাৰণ কৰিছে। মই পেনৰ ওপৰতে তেওঁৰ মালটো খামুচি ধৰি থকা দেখি তেওঁ নিজেই পেনটো খুলি দিলে। খুলি দিয়াৰ লগে লগে মালটো হাউতকৈ ওলাই আহিল। প্ৰায় 7.5 ইঞ্চি দীঘল আৰু 6 ইঞ্চি শকত হ'ব তেওঁৰ মালটো। মই হাতেৰে খামুচি পোৱাগৈ নাই। যেনে তেনেকৈ ধৰি নিচল খুৱাই দিলোঁ। গোলপীয়া মুণ্ড উন্মুক্ত হৈ পৰিল। ইমান ধুনীয়া লাগিছে মালটো। মুণ্ডৰ ফালে কিছু জোঙা, গুৰিৰ ফালে শকত, ওপৰ মুৱাকৈ থিয় টাইট হৈ আছে। ওপৰ ফালে অলপ ধেনু ভিৰিয়া। ইমান কঠিন। মই লাহে লাহে তেওঁৰ মালটোৰ ছাল অগা পিছা কৰি থাকিব ধৰিলোঁ। তেওঁ ইতিমধ্যে মোৰ বুচত হাত দিছে। মোৰ ঘন ডাঠ দীঘল দীঘল নোমবোৰত হাত ফুৰাই বুচখন মোহাৰি থাকিল। মাজে মাজে আঙুলিত অলপ থু লৈ ফুটাটোত লগাই মোহাৰি থাকিব ধৰিলে। মা, মই যেন সুখ তৃপ্তিত পাগল হৈ যাম। এটা এৰি এটাকৈ পিহা দুটি চুপি থাকিব ধৰিলে। এইবাৰ তেওঁ বুচখন মুচি মুচি আঙুলিটো মোৰ ফুটাটোত সুমুৱাই দিলে। মা, অজানিতে মোৰ মুখৰ পৰা ওলাই আহিল, দুখ পাইছা নেকি? নাই পোৱা, ভাল লাগিছে। মা, তেওঁ মোক তেওঁৰ ওপৰত উঠি ল'বলৈ ক'লে।
ময়ো বুচখন তেওঁৰ মুখৰ ফালে কৰি মই তেওঁৰ মালটোৰ ফালে মুখ কৰি তেওঁৰ ওপৰত উঠি ল'লোঁ। মই তেওঁৰ মালটো চুপিবলৈ ধৰিলোঁ। তেওঁ মোৰ বুচখন চুপিব ধৰিলে। মোৰ বুচ চেলেকি চেলেকি জিভাখন ফুটাটোৰ ভিতৰলৈ সুমুৱাই দিবলৈ ধৰিলে। এক প্ৰবল সুখানুভূতি মোৰ দেহৰ মাজেৰে বৈ গ'ল। ময়ো সুখ আৰু তৃপ্তিত তেওঁৰ মালটো জোৰে জোৰে চুপিব ধৰিলোঁ। অলপ সময় পাছত এক অদ্ভুত সুখানুভূতিত মই কৰিবলৈ ধৰিলোঁ। বুচখন তেওঁৰ মুখত হেঁচি বেছি দি কলকলকৈ বুচৰ ৰস এৰি দিলোঁ তেওঁৰ মুখতে। হ'ব দিয়া, মই নোৱাৰিছোঁ আৰু। মালটো সুমুৱাই দিওঁ তোমাৰ টপত নোমে আৱৰি থকা বুচত। সুমুৱাই দিয়া না তোমাৰ কঠিন মালটো মোৰ বুচত। তোমাৰ টপত মাল খাবলৈ মোৰ বুচ ব্যাকুল হৈ আছে। তেওঁ মোক ওপৰলৈ মুখ কৰি শুবলৈ কৈ নিজে মোৰ বাওঁহাতে কাটি হৈ শুই ল'লে। মোৰ বাওঁ ভৰি তেওঁৰ কঁকালত উঠাই লৈ মোৰ বুচত পোনাই লৈ মালটোত অলপ থু লগাই মোৰ বুচত ঘপকৈ ঠেলি দিলে। আধা মালটো বুচত সোমাই গ'ল। মা বিষাইছে। তেওঁ মালটো যিমান সোমাইছিল সিমানে সুমুৱাই ৰাখি থৈ দিলে। এখন হাতেৰে মোৰ এটা পিহা আলফুলে টিপি এখন হাতে মোৰ নোমবোৰ লাহে লাহে টানি টানি বুচখন মোহাৰি থাকিল। অলপ সময় পাছত পুনৰ এটা ঠেলা মাৰি গোটেই মালটো সুমুৱাই দিলে মোৰ পিছল ৰখাল বুচত। এইবাৰ মোৰ বিষ নহ'ল। তেওঁ খুব ধীৰে ধীৰে মোৰ বুচত মালটো অগা পিছা কৰিবলৈ আৰম্ভ কৰিলে। কেনেকুৱা লাগিছে মোৰ জান? বহুত ভাল লাগিছে। অলপ জোৰে জোৰে কৰা না। মোৰ বুচৰ ভিতৰত বিৰাট পিৰপিৰাইছে। তেওঁ গতি বঢ়াই দিলে। ইমান ডাঙৰ আৰু টাইট মালটো সোমাই গৈছে মোৰ বুচত। লক লক শব্দ ওলাইছে মোৰ বুচৰ পৰা। প্ৰচুৰ ফেনো ওলাইছে বুচৰ পৰা। এক বেলেগ গোন্ধ বিয়পি পৰিছে গোটেই কোঠাত। লাহে লাহে মোৰ আকৌ এবাৰ বুচৰ ৰস বাহিৰ হ'ব হ'ল। এক প্ৰবাল সুখানুভূতিত পুনৰ মই ছটফটাব ধৰিলোঁ। এইবাৰ তেওঁ মোৰ বুচৰ ফালে আঁঠু কাঢ়ি ল'লে। মোৰ দুই ভৰি তেওঁ কান্ধত তুলি লৈ মালটো বুচত সুমুৱাই দিলে। তাৰ পিছত মোৰ কঁকালত দুই হাতে ধৰি ফক ফককৈ কৰিবলৈ ধৰিলে। মা, ইমান ভাল লাগিছে। গোটেই মালটো ওলোৱা সোমোৱা কৰা না। মই বুচ পানীত ধৰি ৰাখিব নোৱাৰোঁ। সেই সময়তে তেওঁ ক'লে, জান, বুচখন মেলি দিয়া না। মোৰ মাল যাব এতিয়া। জান, বুচখন মেলি দিয়া। ময়ো নোৱাৰিছোঁ মোৰ মাল ধৰি ৰাখিব। তেওঁ ঘপকৈ ৩-৪বাৰ থাপ মাৰি মালপানী মোৰ বুচত এৰি দিলে। তেওঁৰ গৰম মালপানীৰ পৰশত মই পুনৰ কঁপি উঠিলোঁ। মই আকৌ এবাৰ বুচৰ ৰস এৰি দিলোঁ। তো বন্ধু বান্ধৱীসকল, আজি আমাৰ এই কাহিনীটো ইমানেই। আপোনালোকে পঢ়ি কেনেকুৱা পালে আমাক জনাবলৈ নাপাহৰিব। আৰু যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কিয়নো আমি প্ৰত্যেক দিনাই এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ কাহিনী আপোনালোকৰ মাজলৈ লৈ আহোঁ। তেনেহ'লে আজিলৈ বাই বাই, ধন্যবাদ।